মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৈছে মানে ইয়াতো এটা এছেছমেণ্টটো লৈ ফালে ক'ব পাৰে কাৰণ পিএছটো হ'ল নিৰাপত্তাৰ কাৰণে দিয়া হয় গতিকে আজিৰ দিনটোত যদি পৰিৱেশটো তেনেকুৱা হ'ল তেতিয়াতো নিশ্চিত পিএছও মানে লোৱাৰ মানে কোনো কিবা নাথাকে গৈ গতিকে মুখ্যমন্ত্ৰীয়ে যেহেতু ৰিকুৱেষ্ট কৰিছে আপিল কৰিছে নিশ্চয় এই বিষয়তো প্ৰত্যেকজন বিধায়কক হয়তো অৱগত কৰিছে বৰ্তমান পৰিস্থিতিৰ ওপৰত গতিকে বিধায়কসকলে নিজে ডিচিশ্যন ল'ব এইটো আপিলহে গতিকে বিধায়কে নিজে চাব যে তেওঁৰ কাৰণে পিএছও বা ছিকিউৰিটি লোৱাটো মানে দৰকাৰ আছে না নাই যদি দৰকাৰ আছে বুলি ভাবে তেওঁ ল'ব পাৰিব অমিক্ৰণটো এতিয়ালৈকে ভালদৰে বুজিটো পোৱা নাই কিন্তু যিবিলাক দেশত হৈছে ইয়া আগৰ মানে যিবোৰ কিবা হৈছিলে সংক্ৰমণ হৈছিলে তাতকৈ বহুত ভয়ানক বুলি কৈছে সেইটোৰ কাৰণে অলৰেডি ইণ্ডিয়াত মানে অমিক্ৰণ আহি পাইছে বহুত তেনেকুৱা পজিটিভ পাবলৈ আৰম্ভ কৰিছে গতিকে ইণ্ডিয়াৰ পৰা উইদাউট ৰেষ্ট্ৰিকশ্যন আমাৰ ষ্টেটত মানুহ অহা যোৱা কৰি আছে গতিকে এই ক্ষেত্ৰত যাহাতে সংক্ৰমণ হ'লেও মানে বেছিকৈ বিয়পিব নোৱাৰে তাৰ কাৰণে এইখিনি ব্যৱস্থাটো লোৱা হৈছে আৰু যদি এনেকুৱা ধৰণৰ নৰ্মেলি থাকে মই ভাবোঁ পিছত আকৌ নৰ্মেল হৈ যাব আৰু এতিয়া মাত্ৰ ৰাতিৰ পৰাহে কৰা হৈছে ৰাতিৰ ক্ষেত্ৰতো ইমাৰ্জেঞ্চিৰ বাদে একো কাম নাথাকে মই ভাবোঁ কোনো পাব্লিকৰ দৈনন্দিন মানে জীৱন যাপন কৰাৰ ক্ষেত্ৰত আজি যেনেকৈ চলি আছে ইমান অসুবিধা হ'ব নালাগে আৰু সকলোৰে প্ৰিয় আমাৰ বিধায়ক লেহৰাম বড়ো ডাঙৰীয়া ক'ভিডত যেতিয়া অকাল মৃত্যুবৰণ হ'বলগীয়া হৈছিল তাৰপিছত তামোলপুৰত কোনো প্ৰতিনিধি নাছিলে তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিল যে যেহেতু বাই ইলেকশ্যন দেৰি হ'ব পাৰে সেইটোৰ কাৰণে তামোলপুৰ ৰাইজৰ সৰু সুৰা যিবোৰ মানে সমস্যা থাকে যিটোৰ কাৰণে MLAৰ প্ৰয়োজন হয় ৰিকমেণ্ডেশ্যনৰ সেই কামটো মানে আপুনি যাতে MLA নহ'লেও কৰি দিয়ে মই ৰিকমেণ্ডেশ্যন কৰি দি দিওঁ তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া এগ্ৰী কৰিছিলে যে দিব পাৰিব তো সেই হিচাপে মই তামোলপুৰৰ যিবোৰ ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপ নহয় একজেক্টলি আজিকালি স্কলাৰশ্বিপটো কাটিলে সাহায্য আৰু কিছুমান বেমাৰ আজাৰ হোৱা মানুহবিলাকৰ সাহায্যৰ মানে মই নামবিলাক ৰিকমেণ্ড কৰিছিলোঁ আৰু সেইটো এতিয়া চেংচন হৈ আহিলে পৰ্যায়ক্ৰমে গতিকে প্ৰায় 5 দিনত 400জনমান মানুহ 500জনমান মানুহক দিয়া হৈছিলে গতিকে সেই 500জন মানুহৰ এতিয়া পৰ্যায়ক্ৰমে হৈছে 112জন এতিয়ালৈকে হ'ল বাকীখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই চহী কৰিবলৈ সময় পোৱা নাই চেকবিলাকত সেইটো হ'লে চব সেইটো হৈ যাব আৰু আজি সেই হিচাপে ফাৰ্ষ্ট ফেজত আমি বিধায়ক ডাঙৰীয়া আৰু ইয়াত EM MCLA সকলক লৈ ফালে আমাৰ মানে যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকক আমি বিতৰণ কৰি দিলোঁ